জয় শ্ৰীৰাম বন্ধুসকল। আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আজি আমি আগন্তুক অসমীয়া নৱবৰ্ষটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে কথা পাতিম। এই ভিডিঅ'টি আৰম্ভ কৰাৰ আগত মই মেষ ৰাশিৰ বিষয়ে আপোনালোকক দুটামান কথা জনাই দিব বিচাৰিছোঁ। মেষ ৰাশি হৈছে এটি স্বৰ ৰাশি, অগ্নি ৰাশি, ক্ৰূৰ ৰাশি, বিষম ৰাশি। মেষ ৰাশিত ৰবি তুংগী হয়, লগতে শনি গ্ৰহ ইয়াতে নিচস্থ হয়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য হৈছে এওঁলোক স্বতন্ত্ৰ চিন্তা শক্তিৰ অধিকাৰী হয়। এওঁলোকৰ স্বভাৱত এটি চঞ্চলতা থাকে। এওঁলোক স্পষ্টবাদী হয়, নিৰ্ভীক হয়। এওঁলোকৰ স্বভাৱত এটি খং লাগি থাকে। এওঁলোক বহুত অত্যাধিক পৰিশ্ৰমী হয় আৰু এওঁলোকে কৰ্মৰ ক্ষেত্ৰত বহুতখিনি পৰিশ্ৰম সাধন কৰিব পাৰে। এতিয়া এই নতুন বছৰৰ আৰম্ভণিতে যিখিনি গ্ৰহৰ অৱস্থান আছে মই এই অৱস্থানখিনি আপোনালোকক কৈ দিছোঁ। তাৰপিছত ফলাফলবিলাক মই জনাম। তো মেষ ৰাশিৰ এই বছৰৰ আৰম্ভণিতে মেষ ৰাশিত তুংগী ৰবিৰ লগত বৃহস্পতিৰ অৱস্থান হৈছে। তৃতীয় স্থানত চন্দ্ৰৰ অৱস্থান হৈছে। ষষ্ঠ স্থানত কেতুৰ অৱস্থান হৈছে। একাদশ স্থানত একাদশ অধিপতি শনিৰ লগত মংগলৰ অৱস্থান হৈছে, অৰ্থাৎ লগ্নপতি আৰু একাদশপতিৰ যুতি হৈছে এই বছৰৰ আৰম্ভণিতে, য'ৰ পৰা আপোনালোকে এটা ভাল ইনকামৰ যোগ সূচাইছে। দ্বাদশ স্থানত ধনপতি শুক্ৰ তুংগী হৈছে এই বছৰৰ আৰম্ভণিতে, লগতে আছে ৰাহু আৰু বুধ। এইখিনি আছিলে এই বছৰৰ আৰম্ভণিতে গ্ৰহবিলাকৰ অৱস্থান মেষ ৰাশিৰ বাবে। তো মেষ ৰাশিৰ এই আগন্তুক মে' মাহৰ আৰম্ভণিতে নৱম ভাগ্যস্থানৰ অধিপতি বৃহস্পতিয়ে ধনভাৱত সঞ্চাৰ হ'ব। এই মে' মাহৰ আৰম্ভণিৰ পৰা বৃহস্পতিয়ে ধনস্থানত গোচৰ কৰিব। অৰ্থাৎ ধনকাৰক বৃহস্পতি, ভাগ্য অধিপতি বৃহস্পতি গোচৰ ধনস্থানত হয় এই বছৰটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুব ভাল এটি যোগ সূচাইছে, যাৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাসকলে নতুন কৰ্মপ্ৰাপ্তি বা কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। কাৰণ বৃহস্পতিয়ে ভাগ্য অধিপতিৰ দৃষ্টি এই গোটেই বছৰ আপোনালোকৰ কৰ্মস্থানত থাকিব, যাৰ ফলত যিবিলাকে নতুন কৰ্মপ্ৰাপ্তিৰ সন্ধান কৰি আছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। যিবিলাকৰ প্ৰমোশ্যন হওঁ হৈ আছে বা হোৱা নাই, এই বছৰত প্ৰমোশ্যন হৈ যাব পাৰে, কাৰণ ভাগ্য অধিপতিয়ে দশম স্থানত প্ৰভাৱ পেলাই আছে বা এই গোটেই বছৰটো প্ৰভাৱ পেলাব। বৃহস্পতি প্ৰভাৱ লগতে ষষ্ঠ স্থানতো আছে, যাৰ ফলত আপোনালোকৰ শত্ৰু পক্ষ দমন হোৱাৰ সম্ভাৱনা আছে বা শত্ৰুৰ ওপৰত আপুনি বিজয় সাব্যস্ত কৰিব পাৰিব। এই বছৰত বৃহস্পতিয়ে অষ্টম স্থানত দৃষ্টি প্ৰদান কৰিব, লগতে এই ৰাহুৱেও এই গোটেই বছৰটো আপোনাৰ অষ্টম স্থানত দৃষ্টি প্ৰদান কৰিব। এতিয়া অষ্টম স্থানৰ কথা হৈছে আপোনালোকৰ যদি কিবা পৈতৃক সম্পত্তিৰ বাবে মামলা মোকৰ্দমা চলি আছে, তো এই বছৰত আপোনালোকৰ সেই মামলা মোকৰ্দমাৰ পৰা আপোনালোকে ৰিলিফ পোৱাৰ এটি যোগ সূচাইছে। এই আগন্তুক গোটেই বৰ্ষটোত কেতু আপোনালোকৰ ৰোগভাৱত বা শত্ৰুভাৱত গোচৰ কৰিব। গতিকে এই বছৰটোত আপোনালোকৰ সৰু সুৰা বেমাৰ আজাৰ আদি হৈ থাকিব পাৰে। আপোনালোকে অলপ সাৱধানে চলিব লাগিব, কাৰণ ষষ্ঠ স্থানত এটি অশুভ গ্ৰহৰ গোচৰ হৈছে। এই বছৰটোত আপোনালোকৰ কৰ্মকাৰক বা কৰ্মৰ অধিপতি গ্ৰহ শনি এই গোটেই বছৰটো আপোনালোকৰ একাদশ স্থানত গোচৰ কৰিব বা একাদশ স্থানত থাকিব। একাদশ স্থানৰ পৰা শনিয়ে লগ্নস্থান, আপোনালোকৰ পঞ্চম স্থান আৰু অষ্টম স্থানত দৃষ্টি প্ৰদান কৰিব। শনিৰ দৃষ্টি একাদশপতি হিচাপে বা আয়ৰ অধিপতি হিচাপে একাদশ লগ্নত দৃষ্টি থকাই আপোনালোকৰ বাবে এই গোটেই বছৰটোত এটি ভাল ইনকামৰ যোগ সূচাইছে। কিন্তু শনি এই মেষ ৰাশিৰ বাবে কাৰক গ্ৰহ নোহোৱা বাবে
আৰু শনি এটি অশুভ গ্ৰহ হোৱাৰ বাবে এই গোটেই বছৰটোত যিহেতু আপোনালোকৰ লগ্নত দৃষ্টি থাকিব, গতিকে শনিৰ প্ৰভাৱত আপোনালোকে বিৰক্তিৰ মনোভাৱ মনলৈ আহিব পাৰে বা আপোনালোকক ৰোগগ্ৰস্ত হৈ থাকিব পাৰে এই বছৰটোত। লগতে শনিৰ দৃষ্টি পঞ্চম স্থানত থকাই আপোনালোকৰ যদি কোনোবাই পঢ়া শুনা বা হায়াৰ এডুকেশ্যনত লাগি আছে, হায়াৰ এডুকেশ্যনৰ বা কম্পিটিটিভ এক্সাম আদি দিব গৈ আছে, তেওঁলোকে এই বছৰত সফলতা পোৱাৰ যোগ আছে। এই বছৰৰ কেইটামান মাহৰ কথা মই স্পেচিফিক কৈ দিব ওলাইছোঁ আপোনালোকক, যিকেইটাত আপোনালোকে অলপ সাৱধানে থাকিব লাগিব। আপোনালোকৰ অহা এই বছৰ 2024 চনৰ ছেপ্টেম্বৰ মাহত ইয়াতে ষষ্ঠ স্থানত এটি গ্ৰহণ যোগ হ'ব গৈ আছে, য'ত পঞ্চম স্থানৰ অধিপতি সূৰ্য, সপ্তম স্থানৰ অধিপতি শুক্ৰ, তৃতীয় স্থানৰ আৰু ষষ্ঠ স্থানৰ অধিপতি বুধ, এই গোটেইকেইটা গ্ৰহ আপোনালোকৰ এই ষষ্ঠ স্থানত সংযোগ ঘটিব আৰু ইয়াতে এটি গ্ৰহণ যোগ হ'ব। এই গ্ৰহণ যোগটোৰ আপোনালোকৰ কাৰণে প্ৰফিটেবলেই হ'ব। এই গ্ৰহণ যোগৰ ফলত আপোনালোকে শত্ৰুক দমাব পাৰিব বা শত্ৰুৱে আপোনাৰ ওচৰত হাৰ মানিব বাধ্য হ'ব। কিন্তু এই গ্ৰহণ যোগৰ সময়ছোৱাত যিহেতু সপ্তমপতি শুক্ৰ আৰু ধনস্থানৰ অধিপতি শুক্ৰ, এই দুইটা ভাৱৰ অধিপতি শুক্ৰও এই যোগটোত সন্নিৱিষ্ট হোৱাৰ বাবে, আৰু যিহেতু শুক্ৰ ইয়াতে নিচস্থও হ'ব, গতিকে আপোনালোকে পৰাপক্ষত এইখিনি সময়ত ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে বা অক্টোবৰৰ আগভাগত আপোনালোকে পৰাপক্ষত নতুনকৈ লোন নল'ব, কাৰণ যিহেতু ধনস্থানৰ অধিপতি ইয়াতে নিচস্থ হ'ব, গতিকে লোন ল'লে আপোনালোকে এইখিনি সময়ত পাৰ্টিকুলাৰলি লোন ল'লে আপোনালোকে সমস্যাত পৰিব পাৰে। আৰু এই সময়ছোৱাতে আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰৰ এইখিনি সময়ছোৱাতে আপোনালোকৰ লাইফ পাৰ্টনাৰৰ লগত অলপ সম্পৰ্কটো ভালকৈ বজাই ৰাখিব, কাৰণ সপ্তম অধিপতি ষষ্ঠ স্থানত ষষ্ঠপতিৰ লগত নিচস্থ হৈ গ্ৰহণ যোগত জড়িত হ'ব। গতিকে এইখিনি সময় লাইফ পাৰ্টনাৰৰ লগত সম্পৰ্কৰ বাবে খুব এটা ভাল নহয়, তো আপোনালোকে অলপমান সাৱধানে চলিব লাগিব। লগতে এই গোটেই বছৰটোত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত খুবেই ভাল, কাৰণ ধনকাৰক বৃহস্পতি মই ক'লোৱে আপোনালোকৰ দশম স্থানত প্ৰভাৱ পেলাই আছে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰতো এই বছৰত উন্নতি হ'ব। আপোনালোকৰ কাৰ্যক্ষেত্ৰ আৰ্থিক ক্ষেত্ৰত খুবেই ভাল। কিন্তু যিখিনিয়ে ধৰক শিক্ষাৰ্থীসকলৰ বাবে বা হায়াৰ এডুকেশ্যনৰ জড়িত শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো খুব এটা সুবিধাজনক নহ'ব যদি আপোনালোকে চেষ্টাটো এৰি নিদিব, কাৰণ শনিৰ দৃষ্টিয়ে গোটেই বছৰ আপোনাৰ বুদ্ধি ভাৱত থাকিব, যাৰ ফলত আপোনালোকৰ পঢ়াত ব্যাঘাত জন্মিব পাৰে বা মানসিকভাৱে আপোনালোক বিৰক্ত ভাৱ অনুভৱ কৰিব পাৰে। গতিকে মেষ ৰাশিৰ বিষয়ে ক'ব লগা এই বছৰটোৰ বাবে কেনেকুৱা যাব এইখিনিয়ে আছিলে। তো আজিলৈ এৰিছোঁ, নমস্কাৰ।